অতি সাম্প্ৰদায়িক বক্তব্য ৰাখিছে। তাক আমি তীব্ৰ গৰিহণা জনাইছো ৰাইজৰ দলে, আৰু সেই উদ্দেশ্যে আজি এই সংবাদমেলখন আয়োজন কৰিছো। আপোনালোকে সকলোৱে জানে যে যোৱা লোকসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰাৰ পিছতে প্ৰমোদ ভ্ৰমণৰ কাৰণে ছিংগাপুৰলৈ গৈছিল। আমি আশা ৰাখিছিলোঁ তেখেতে ছিংগাপুৰৰ পৰা আহি তাতে কিছু ভাল কথা শিকি আহিব, ভাল বাৰ্তা দিব। কিন্তু তেখেতে যিবোৰ সাম্প্ৰদায়িক কথা কৈছে, আচলতে তেখেতে ছিংগাপুৰত গৈ কোনো শিক্ষা নললে। ছিংগাপুৰ এখন এনেকুৱা দেশ যিখন 24 কিলোমিটাৰ বহলে আৰু দীঘলে 42 কিলোমিটাৰৰ এখন সৰু দ্বীপ ৰাষ্ট্ৰ, যিখন ছিংগাপুৰত 15%, প্ৰায় 16% ইছলাম ধৰ্মাৱলম্বী লোক বাস কৰে, মালে ছিংগাপুৰিয়ান, আৰু তামিল হিন্দু প্ৰায় 7% তাতে বাস কৰে, আৰু বাকীখিনি চাইনিজ অৰিজিন খ্ৰীষ্টিয়ান। যি তাৰপিছতো তেওঁলোকে এই সকলো ধৰ্মাৱলম্বী লোকে লগ লাগি ছিংগাপুৰক যি এখন পৃথিৱীৰ ভিতৰত, যে কামৰূপ জিলাৰ যদি আয়তনৰ ক্ষেত্ৰত চাই, তেতিয়া কামৰূপ জিলাৰ আধা যিখন ৰাষ্ট্ৰৰ আয়তন, সেই ৰাষ্ট্ৰখনে পৃথিৱীৰ ভিতৰত এখন অৰ্থনৈতিকভাৱে শ্ৰেষ্ঠ ৰাষ্ট্ৰলৈকে উপনীত হৈছে। সেই ৰাষ্ট্ৰখনৰ পৰা আহি তেখেতে যি বিভাজনগামী কথাবোৰ কৈছে, আচলতে ছিংগাপুৰত হিন্দু, খ্ৰীষ্টিয়ান, মুছলমান এই ৰাজনীতি নকৰাৰ বাবে, তেওঁলোকে অকল ৰাষ্ট্ৰৰ কাৰণে কাম কৰাৰ বাবে আজি এখন শ্ৰেষ্ঠ অৰ্থনীতিলৈ উপনীত হৈছে। কেৱল ছিংগাপুৰৰ পৰা আহি আপুনি বাহ্যিক সৌন্দৰ্য বৰ্ধন কৰিলেই নহ'ব, মন মগজুকো সৌন্দৰ্য বৰ্ধন কৰিব লাগিব। আজি তেখেতৰ মন মগজু সৌন্দৰ্য বৰ্ধন হোৱা নাই, কাৰণ তেখেতে যি নিকৃষ্ট বক্তব্য ৰাখিছে, আপোনালোকে নিজেই দেখিছে যে যোৱাকালি তেখেতে আমাৰ অনুভৱ হৈছে যে যিজন মানুহে যোৱা সময়ছোৱাত অসমীয়া আৰু অসমবাসীক কেৱল বদৰুদ্দিন আজমলৰ ভয় খুৱাই বদৰুদ্দিন আজমলৰ ভোটটো দেখুৱাই তেখেতে অসমৰ মানুহৰ ভোট আদায় কৰি আহিছে। আজি যিজন মানুহে বদৰুদ্দিন আজমলক অসমৰ মানুহৰ কাৰণে বিভীষিকা বুলি কৈ আহিছিল 2016 চনৰ পৰা সকলো নিৰ্বাচনতে, আমি বেলেগ বাদ দিয়ক, তেওঁ আজি বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰী হৈ থাকি 2021ত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। উজনিত কিবা উন্নয়নৰ কথা ক'লে নেকি? কোভিডৰ সময়ত তেখেতে কি কাম কৰিছিল কৈছিল নেকি? কেৱল তেখেতে এটাই কথা কৈছিল যে বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী। আজি তেখেত ব্যথিত হৈছে। তেখেতে যি বক্তব্য ৰাখিছে, যে তেখেতে যোৱাকালি যি বক্তব্য ৰাখিছে যে অসমৰ নগাঁও আৰু ধুবুৰীত যি বৃহৎ জয়লাভ, এয়া অসমৰ কাৰণে অশনি সংকেত। এয়া আচলতে অসমৰ কাৰণে অশনি সংকেত নহয়। এই বদৰুদ্দিন আজমলৰ যি পতন, এই পতনৰ কাৰণে বিজেপিৰ কাৰণে এয়া অশনি সংকেত। কাৰণ বিজেপিয়ে ইমান দিনে বদৰুদ্দিন আজমলৰ কথা কৈ বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে প্ৰাসংগিক কৰি ৰাখি যি ৰাজনীতি কৰি আছিল, সেই ৰাজনীতিৰ এতিয়া পতন হ'ল। আৰু সেইকাৰণেই আজি এটা কথা স্পষ্ট হৈছে মুখ্যমন্ত্ৰীৰ বক্তব্যত, যে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কৈছে যে ৰকিবুল হুছেইনৰ জয়, বৃহৎ জয়ে অসমৰ কাৰণে অশনি সংকেত আনিছে, অৰ্থাৎ বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়ে অসমৰ কাৰণে অশনি সংকেত আনিছে। কাৰণ এয়া অসমৰ, তেখেতৰ মুখতে কৈছে অসমৰ কাৰণে, কিন্তু সঁচা অৰ্থত সেয়া বিজেপিৰ কাৰণে অশনি সংকেত। কাৰণ কিয়? সকলো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকে। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমত যিগৰাকী মৌলবাদী ৰাজনীতিক বীজ ৰোপণ কৰা যিগৰাকী ব্যক্তি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অপ্ৰাসংগিক হৈ গ'ল, নোহোৱা হৈ গ'ল ৰাজনৈতিকভাৱে, তাত আজি মুখ্যমন্ত্ৰীগৰাকী ব্যথিত হৈছে। আৰু সেইকাৰণে তেওঁ আজি এইবোৰ বক্তব্য, আবুল তাবুল বক্তব্য কোৱা আৰম্ভ কৰিছে। আজি তেওঁ যিবোৰ অতি সাম্প্ৰদায়িক কথা কৈছে, আজি এই সাম্প্ৰদায়িক কথাবোৰে কি কথা বুজায়? স্পষ্ট কথা যে আজি বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই আজি UDFৰ পতনৰ কাৰণে অতি শংকিত আৰু শংকাত ভুগিছে। একে সময়তে আৰু এটা কথা এই সময়তে উল্লেখ কৰিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে
কৈছে যে যোৰহাটৰ যিসকল মানুহ অসমীয়া হিন্দু মানুহ তেওঁলোকে যে আজি কংগ্ৰেছক ভোট দিছে, আজি তাৰ পিছত কংগ্ৰেছটোক মুছলমানৰ দল বুলি কৈ অকল কংগ্ৰেছক কোৱা নাই, অকল বিৰোধী ঐক্যৰ আঞ্চলিক দলসমূহকো, ৰাইজৰ দল হওক, অসম জাতীয় পৰিষদ হওক, আঞ্চলিক দলসমূহকো অপমান কৰিছে। আৰু লগতে যোৰহাটত যি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যিসকল লোকে ভোট দিছিল, অসমীয়া খিলঞ্জীয়া লোকে ভোট দিছিল, সেই অসমীয়া খিলঞ্জীয়া লোকসকলক আজি অপমান কৰিছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে তেওঁৰ কথাত এটা কথা স্পষ্ট হৈছে যে যোৰহাটক লৈ তেওঁৰ যি শংকা আৰু ভয়, আজি কেৱল যোৰহাট লোকসভা সমষ্টি মানে অকল যোৰহাটেই নহয়, যোৰহাট জিলা, শিৱসাগৰ জিলা, চৰাইদেউ, একে সময়তে আপুনি যদি তাৰ লগত লগ লাগি থকা ডিব্ৰুগড়ৰ খোৱাং, দুলীয়াজান, নাহৰকটীয়া, তাৰপিছত কি নাম আছিল আমাৰ বিমল বৰা, যি টিংখাং, এইবোৰ সমষ্টিত যি কম ভোটৰ মাৰ্জিন, বিজেপি জয়লাভ কৰা মাৰ্জিনটো খুব কম হৈছে। ঠিক একেদৰে আজি যদি আপুনি চাই যে গোলাঘাটৰ, গোটেইকেইটা সমষ্টিৰে কথা কৈছো, এই গোলাঘাটৰ যিকেইটা সমষ্টি, প্ৰায় 4টা সমষ্টি, সৰু পথাৰৰ পৰা আৰম্ভ কৰি গোলাঘাটৰ পৰা দেৰগাঁৱৰ পৰা যিকেইটা সমষ্টি, এই সমষ্টিকেইটাতো বিজেপি খুব কম ভোটত জয়লাভ কৰিছে, এই প্ৰায় 4টা সমষ্টিত। আৰু সেইকাৰণে এই উজনি যি আজি অসমৰ ৰাজনীতিৰ যি কেন্দ্ৰবিন্দু, হৃদপিণ্ড, এই হৃদপিণ্ডত যি জোকাৰণি হৈছে, ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী আজি কঁপিব ধৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কলৈকে গৈছে? গৌৰৱ গগৈৰ তেজৰ বৰণলৈকে গৈছে। নীলা তেজ, এইবোৰ যিবোৰ অতি নিম্ন স্তৰৰ, অতি নিম্ন খাপৰ যি বক্তব্য ৰাখিছে, যে মুখ্যমন্ত্ৰীগৰাকীয়ে মনত ৰখা উচিত যে তেওঁৰ পৰিয়ালৰ যদি কালি তেজৰ প্ৰয়োজন হয়, তেতিয়াহ'লে কিন্তু সেয়া নীলা তেজ নে ৰঙা তেজ, বগা তেজ, সেয়া গণ্য কৰা নহ'ব। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি পৰ্যায়লৈ গৈছে, যি অতি নিম্ন, চৰম নিম্ন খাপৰ কথা কৈ আজি যোৰহাটবাসী ৰাইজক অপমান কৰিছে। আজি অকল যোৰহাটেই নহয়, ডিব্ৰুগড়বাসী ৰাইজ, লখিমপুৰবাসী ৰাইজ, আজি গোলাঘাটবাসী ৰাইজ, সকলোকে অপমান কৰিছে। আৰু কাৰণ কিয়? আজি 26ৰ নিৰ্বাচনৰ আগত যি এই যে বাৰ্তা লৈ আহিছে, অসমৰ জনগণে যি বাৰ্তা লৈছে, ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী শংকিত হৈছে। আৰু তাৰ কাৰণে তেওঁ বিগত সময়ছোৱাত তেখেতে একো উন্নয়নৰ কাম কৰা নাই। তেখেতে যদি সঁচা অৰ্থত উন্নয়নৰ কাম কৰিলে হয়, কিবা যদি অসমৰ ভাল কাম কৰিলে হয়, তেতিয়া ৰাইজৰ মাজত সেই বাৰ্তা লৈ গ'লে। কিন্তু সেই বাৰ্তা লৈ যাব নোৱাৰে, তেখেতে ৰাইজৰ মাজত কেৱল ধৰ্মৰ ৰাজনীতি কৰিবলৈ। এই মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰ্মৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি কৰাৰ বাহিৰে, ধৰ্মৰ কথা কোৱাৰ বাহিৰে বেলেগ কথা একো তেওঁ নাজানে। কাৰণ তেওঁ ৰাইজৰ ওচৰলৈ কি লৈ যাব? বিগত 3টা বছৰত কেৱল মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেইজনমান খুব মুষ্টিমেয় সাংগু পাংগুৱে কেৱল চৰকাৰী ধন আত্মসাৎ কৰাৰ বাহিৰে একো কাম কৰা নাই। কাৰণ কিয়? ইয়াৰ স্পষ্ট ছবি। আপুনি ৰাজপথেৰে যদি উজনিলৈকে যায়, দুইপিনে চাই, তেতিয়া আপুনি বুজি পাব যে এই যোৱা 3 বছৰত এই মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ কেইজনমান সাংগু পাংগুৱে কেনে ধৰণে চৰকাৰী ধন লুণ্ঠন কৰিছে তাৰ স্পষ্ট। আৰু এইবোৰ কথা লুকাই ৰাখিবৰ কাৰণে তেওঁ বাৰে বাৰে ধৰ্মৰ কথা কয়। গৌৰৱ গগৈ ডাঙৰীয়াৰ যি চৰম নিম্ন খাপৰ পৰ্যায়লৈ গৈ সাংবিধানিক পদবী এটাত থাকি তেওঁ তেজৰ বৰণলৈকে গুচি গৈছে। আৰু এনেকুৱা ধৰণৰ মানসিকতা আৰু এনেকুৱা ধৰণৰ বক্তব্যক আমি ধিক্কাৰ দিওঁ। আৰু এয়া অসমবাসীৰ বাবে লজ্জাৰ বিষয়। আজি সঁচা অৰ্থত যদি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়াৰ কথা কয়, তেওঁ যদি ছদ্মবেশী খিলঞ্জীয়া নহয়, তেওঁ যদি অসমৰ খিলঞ্জীয়া জনগণৰ সুৰক্ষাৰ কথা ভাবে, তেওঁ যদি অসমৰ ভৌগোলিক চাৰিসীমাত বাস কৰা অসমৰ সকলো লোকৰ ক্ষেত্ৰত যদি তেওঁ যদি সুৰক্ষাৰ কথা ভাবে, তেওঁক স্পষ্ট আমি প্ৰত্যাহ্বান জনাইছো ইয়াৰ পৰা, তেওঁ এখন শুদ্ধ NRC প্ৰয়োগ কৰক, তেতিয়া বিদেশীৰ সমস্যা নাথাকিব। আজি নৰেন্দ্ৰ মোদী আজি বাংলাদেশৰ ব্লু আই বয়, শেখ হাছিনাৰ, কাৰণ বাংলাদেশৰ আটাইতকৈ ডাঙৰ যিটো শ্ৰেষ্ঠ যিটো সন্মান, সেই সন্মানটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দি থৈ দিছে। আজি কিয় তেওঁলোকে যদি বিদেশী আছে, বিদেশী বিতৰণ নকৰে? আজি তেওঁলোক ভাৰতীয় নাগৰিকৰ নাম লৈ তেওঁলোকে অসমৰ বৰ অসমখনৰ শংকৰ আজানৰ যিখন অসম, সেইখনক বাৰে বাৰে বিভাজিত কৰাৰ কাৰণে কিয় চেষ্টা কৰে? আজি তেওঁ যদি ছদ্মবেশী খিলঞ্জীয়া নহয়, তেতিয়াহ'লে তেওঁ 6 নং দফা প্ৰয়োগ কৰক, আমাক সাংবিধানিক ৰক্ষা কবচ দিয়ক।
ছয় জনগোষ্ঠীৰ মৰ্যাদা দিয়ক, তেতিয়া অসম সুৰক্ষিত হ'ব। কিন্তু সেয়া আজি আমি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাই কৈছো, সৎ সাহস আছে নেকি মুখ্যমন্ত্ৰীৰ যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব, 6 নং দফা আখৰে আখৰে প্ৰয়োগ কৰিব, অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা বিজেপিয়ে যেতিয়া ক্ষমতাত আহি 2014 চনত ক্ষমতাত আহি অসমৰ 1969 চনৰ পৰা 43 বছৰ ভোগ কৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কাঢ়ি লৈছিল, সেই বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ তেওঁ ৰাইজৰ ওচৰত অংগীকাৰবদ্ধ হৈ ক'ব পাৰিব নেকি যে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিম, 6 নং দফা আমি প্ৰয়োগ কৰিম, 6 জনগোষ্ঠীক আমি জনজাতি কৰিম, আমি সাংবিধানিক ৰক্ষা কবচ দিম, আমি বিদেশী বিতৰণৰ কাৰণে এখন যিখন এনআৰচি যি ভুল কুটি আছে সেয়া শুধৰাই আমি অনতিপলমে প্ৰয়োগ কৰিম, তেওঁৰ এই কবৰ কাৰণে সৎ সাহস আছে নেকি? এই মুখ্যমন্ত্ৰী গৰাকীয়ে কেৱল ভোট বেংকৰ ৰাজনীতি কৰে। আৰু তাৰেই প্ৰমাণ হল যোৱা লোকসভা নিৰ্বাচনত গুৱাহাটীত তেওঁৰ জুৰুডত GS ৰোডত খানাপাৰাত ৰেলী কৰিবলৈ তেখেতৰ সাহস নহল, তেখেতে অমিত শ্বাহক লৈ ৰোড শ্ব' কৰিব লগা হল ক'ত? লাল গণেশত। কাৰণ কিয়? তেখেতসকলে বিভাজনৰ ৰাজনীতি কৰে, ধৰ্মৰ নামত ৰাজনীতি কৰে। আজি বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ পৰা অপ্ৰাসংগিক ৰাজনৈতিকভাৱে অপ্ৰাসংগিক হোৱাৰ ফলত আটাইতকৈ বেছি, মই কোৱা নাই, মুখ্যমন্ত্ৰীয়ে কৈছে যে এই বৃহৎ পৰাজয়ৰ কাৰণে অসমৰ বাবে অশনি সংকেত। কাৰণ ৰকিবুল হুছেইনৰ যদি বৃহৎ জয়টো অশনি সংকেত হয়, অৰ্থাৎ কি বুজাইছে? যে বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয় অসমৰ ভৱিষ্যতৰ কাৰণে অশনি সংকেত হয়। অসমৰ ভৱিষ্যতৰ কাৰণে নহয়, পুনৰবাৰ কৈছো, এয়া বিজেপিৰ কাৰণে অশনি সংকেত। আৰু সেইকাৰণেই শেষত আকৌ এবাৰ কৈছো যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ যি ছদ্মবেশী খিলঞ্জীয়াৰ পৰিচয় সেয়া পৰিত্যাগ কৰক। আৰু তেওঁ সঁচা অৰ্থত যদি তেওঁ খিলঞ্জীয়া হয়, তেতিয়াহ'লে আমি ৰাইজৰ দলে যি কথা আহ্বান জনাইছো তেওঁ আখৰে আখৰে তেওঁ প্ৰয়োগ কৰক। এটা কথা এইখিনি সময়তে উল্লেখযোগ্য, আমি উল্লেখ কৰিবই লাগিব যে তেওঁ যি শংকা আৰু ভয় হৈছে আজি যোৰহাটৰ নিৰ্বাচনৰ ফলাফলৰ পিছত, সেয়া যোৱাকালিৰ বক্তব্যত সেই কথা স্পষ্ট হৈছে। আমি দেখিছিলো যে তেওঁ ভাৰতবৰ্ষত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত তেখেতৰ ৰাজনৈতিক সচিব গৰাকীয়ে সংবাদ মেল পাতি, আপোনালোক আছিল নহয়, সংবাদ মেলত কৈছিল নহয় ক'ত ক'ত কিমান মিটিং কৰিলে ভাৰতবৰ্ষৰ, এখন লিষ্ট গাই দিছিল না নাই? যদি সৎ সাহস আছে তেতিয়াহ'লে যোৰহাটত মুখ্যমন্ত্ৰীয়ে কিমানখন সভা কৰিছে আৰু অসমৰ বাকী 13টা সমষ্টিত কিমানখন সভা কৰিছে কওক। আৰু তেওঁৰ সাংগু পাংগুসকল, যি উদ্ভান্দালি কৰা অভদ্ৰামী কৰা যি সাংগু পাংগু মন্ত্ৰী কেইজন, মুষ্টিমেয় মন্ত্ৰী কেইজন, তেখেতসকলে কিমানখন সভা যোৰহাটত কৰিছে আৰু আন 13টা সমষ্টিত কৰিছে, এই তেখেতৰ কি ৰাজনৈতিক সচিব গৰাকীয়ে সংবাদ মেল পাতি আপোনালোকক সৎ সাহস আছে যদি কওক। মই আহ্বান জনাইছো আৰু প্ৰত্যাহ্বান জনাইছো ইয়াৰ পৰা। আজি সেইকাৰণে পুনৰবাৰ কৈছো যে এই মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ যি বিভাজন, অসমৰ ধৰ্মৰ নামত যি বিভাজিত কৰিব বিচাৰিছে, আজি মই আজি এজন সংখ্যালঘু হিচাপে গৌৰৱ বোধ কৰিছো যে যে অসমত মৌলবাদী ৰাজনীতিৰ বীজ পোতা বদৰুদ্দিন আজমলৰ পৰাজয় আজি মোক উৎফুল্লিত কৰিছে আৰু মই আনন্দিত হৈছো। কিন্তু ছদ্মবেশী খিলঞ্জীয়াজনে আজি দুখ প্ৰকাশ কৰিছে, তেওঁ আজি শংকিত হৈছে। আৰু সেইকাৰণেই মই আহ্বান জনাইছো অসমৰ জনগণক, এই ছদ্মবেশী খিলঞ্জীয়াজনক চিনাক্ত কৰি লওক, যি ছদ্মবেশী খিলঞ্জীয়াজনে অসমক ধৰ্মৰ নামত ভাগ ভাগ কৰিব বিচাৰে। আৰু সেইকাৰণে ৰাইজৰ দলৰ ফালৰ পৰা পুনৰবাৰ আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰীক, যদি আপুনি অসমৰ যি এই সাংবিধানিক পদটোত যদি থাকিব বিচাৰে, মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰে, তেতিয়াহ'লে এনেকুৱা ঘৃণনীয় সমাজক ভাগ ভাগ কৰা বক্তব্য ৰখা পৰিহাৰ কৰক। এয়াই আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা আহ্বান। ধন্যবাদ। কিবা যদি প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা ক'লে, বৃহৎ ব্যৱধানত জয়লাভ কৰা সন্দৰ্ভত তেওঁ ক'লে যে এটা বিশেষ কমিউনিটিয়ে এনেকুৱা ধৰণৰ কাম কৰিছে, যিটো ভৱিষ্যতৰ কাৰণে এটা অসমৰ কাৰণে এটা সংসাৰ কাম। তেওঁলোকে এফালে নিজেও
সেই তেনেকুৱা সম্প্ৰদায়ৰ মানুহ এজনকে পাৰ্থক্য আগবঢ়াইছে বা আগবঢ়াইছে। চাওক, মই কৈছো দেখোন, আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতিৰ নামত যি বাতুলামি আৰম্ভ কৰিছে। আপোনালোকে দেখিছে যে যোৱা 4 তাৰিখে নিশা মুখ্যমন্ত্ৰীয়ে বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এটা সাংবাদিকক সম্বোধন কৰি এটা কথা কৈছিল যে আমি কৰিমগঞ্জত জয়লাভ কৰিছো 2 লাখৰ বেছি সংখ্যালঘু থকা সমষ্টিত। 2 লাখতকৈ বেছি সংখ্যালঘু থকা সমষ্টিত আমি কৰিমগঞ্জত বিজেপি জয়লাভ কৰিছে। একে সময়তে মুখ্যমন্ত্ৰীয়ে ধুবুৰীত ৰকিবুল হুছেইনৰ বৃহৎ জয়লাভ অসমৰ অশনি সংকেত বুলি কৈছে। বৃহৎ জয়লাভৰ অৰ্থাৎ কি? যে আপুনি যদি কয় যে মই দালি ভাত খাম, মই ভাত খাম মানে দালিটোৰ লগত থাকিবই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যদি কয় বদৰুদ্দিন ৰকিবুল হুছেইন ৰকিবুল হুছেইনৰ বৃহৎ জয়লাভটো অসমৰ অশনি সংকেত, তাৰ মানে বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়টো অসমৰ কাৰণে অশনি সংকেত। মুখ্যমন্ত্ৰীয়ে সেই কথাটোৱে কৈছে। আৰু সেইকাৰণেই কৈছো যে বদৰুদ্দিন আজমলৰ ৰাজনৈতিকভাৱে অসমৰ পৰা নিশেষ হৈ যোৱাটো, অসমৰ 3টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিছিল, নিশেষ হৈ গ'ল। অসমৰ সংখ্যালঘু ৰাইজে, মই এজন সংখ্যালঘু হিচাপে আজি উৎফুল্লিত হৈছো যে অসমৰ যি বৰ অসম গঢ়াৰ কাৰণে আমি বিগত সময়ছোৱাত ৰাজআলিত বহি যি চিঞৰ বাখৰ কৰি আছো, আজি সেয়া সাৰ্থক হবলৈ গৈ আছে। কাৰণ অসমত মৌলবাদী ৰাজনীতিৰ বীজ ৰোৱা বদৰুদ্দিন আজমলক উৎখাত হৈ গ'ল। আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে অখিল গগৈ ডাঙৰীয়াৰ এই যি অৰিহণা, সেয়া তাক কোনো নুই কৰিব নোৱাৰে। আৰু আজি বদৰুদ্দিন আজমল উৎখাত হৈ যোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী শংকিত হৈছে। কাৰণ সকলো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকে। বদৰুদ্দিন আজমল যদি ক্ৰিয়া হয়, তেতিয়াহ'লে এই হিমন্ত বিশ্ব শৰ্মাই উজনিত প্ৰতিক্ৰিয়াৰ ৰাজনীতি কৰে। আৰু সেই প্ৰতিক্ৰিয়াৰ ৰাজনীতি কৰাৰ তেওঁৰ বাট নিশেষ হৈ গ'ল। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ দলটোক আগে ঠিকমতে চলাওক। আজি যে বিজেপি দলটো যে ঠিকমতে চলা নাই, সেয়া স্পষ্ট হৈছে মৃণাল শইকীয়া, ৰাজেন গোহাঁই, অশোক শৰ্মাৰ ডাঙৰীয়াৰ বক্তব্যত। তেওঁলোক পুৰণি জ্যেষ্ঠ বিজেপি নেতা, তেওঁলোকৰ বক্তব্যত স্পষ্ট হৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি দলটো ঠিকমতে চলাব পৰা নাই। তেওঁ আগে নিজৰ বিজেপি দলটো ঠিকমতে চলাওক। এই বিজেপিৰ ভিতৰত যি কাজিয়া, ইয়াৰ কাৰণে অসমৰ উন্নয়ন স্থবিৰ হৈ গৈছে। অসমৰ প্ৰশাসনিক যিবোৰ বিষয়, সেইবোৰে আজি বিভ্ৰান্তিত পৰিছে। আৰু সেইকাৰণে এইখিনি সময়তে মোৰ আৰু এটা কথা মনত পৰিল যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 4 তাৰিখে ৰাতি কৈছিল যে এটা বিশেষ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে আমি মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ত জয়লাভ নকৰো।